নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৰে ভালেই। মোৰো মানে আমাৰো ভালেই বাৰু। এয়া আজি আহিছোঁ হলেশ্বৰ দেৱালয়। আজি হাজবেণ্ডৰ জন্মদিন, সেইকাৰণে ভাবিলোঁ এভাগ শৰাই দি থৈ আহোঁ আৰু চাকিও জ্বলাওঁ। এয়া গতিকে আহিছোঁ হলেশ্বৰ মন্দিৰ। আপোনালোককো ভাবিলোঁ অকণমান দেখুৱাই থাকিম ভিডিঅ'টো, গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিবচোন। এতিয়া মন্দিৰত লগ পাম ব'লক। এতিয়া আমি শৰাই বস্তুখিনি লৈ লওঁ। এই দোকানত আহিছোঁ। এয়া আমি এতিয়া মেইন থপনাত চাকি জ্বলাব লৈছোঁ। মেইন থপনা ভাগত চাকি জ্বলাই লৈ আৰু কেইবাভাগো আছে, তাত জ্বলামগৈ আৰু আপোনালোকক দেখুৱাই থাকিম বাৰু। এতিয়া আমি আহিছোঁ এয়া হনুমান মন্দিৰ। ইয়াৰ ভিতৰতে আছে কেইবাভাগো আসন। এয়া হনুমান মন্দিৰ, তাত জ্বলাইছোঁ। এয়া চাওক কি ধুনীয়াকৈ হনুমান মন্দিৰ সজাই থোৱা আছে। তাতে হাজবেণ্ড আৰু ল'ৰাই জ্বলাই আছে ধূপ চাকি। আমি আহিলে গোটেইকেইভাগ থপনাতেই এনেকৈ প্ৰায়ে জ্বলাওঁ, সদায়ে জ্বলাওঁ, কেতিয়াও নজ্বলোৱাকৈ নাযাওঁ। তাৰপিছত এয়া জ্বলাই আছে তেওঁলোকে। আৰু এয়া মন্দিৰভাগ দেখুৱাই দিছোঁ আপোনালোক ভিতৰত। এই এটা ভিতৰতেই মানে কেইবাভাগো আসন এনেকৈ থোৱা হৈছে। আৰু ইফালে কোনোবা নতুন কিবা এটা এভাগ বনায়ো আছে। তাৰপিছতে দেখুৱাই আছোঁ আপোনালোকক বাৰু। এয়া চাওক, পাৰও ঘূৰি ফুৰিছে মন্দিৰৰ ভিতৰতে। আৰু এইফালে বিশ্বকৰ্মা বাবাৰো আছে, শনি বাবাৰো আছে এভাগ থপনা। এয়া এতিয়া আমি বিশ্বকৰ্মা বাবাক জ্বলাইছোঁ। আচলতে ইয়ালৈ আহিলে আমি সদায় এনেকৈ জ্বলাওঁ। আৰু এয়া যেতিয়া শনিবাৰ আছিলে তেখেতৰ, সেইকাৰণে শনি মন্দিৰতো এভাগ ধূপ চাকি জ্বলাই সেৱা ল'লোঁ হাজবেণ্ডে ময়ে। এয়া আহিছোঁ এতিয়া মেইন ভিতৰলৈ, থপনা ভাগলৈ, দেও ওচৰলৈ আশীৰ্বাদ ল'বলৈ। এয়া হাজবেণ্ড আৰু মই আহিছোঁ। এয়া চাওক, ইমান ধুনীয়া ভিতৰভাগ, আৰু মানুহো কম আছিল বাৰু। আমি ধুনীয়াকৈ অহা দেৰিও হৈছিলে, ধুনীয়াকৈ সেৱা কৰিলোঁ। আৰু এয়া আছে শিৱ বাবাৰ ডাঙৰ মূৰ্তি, ধুনীয়াকৈ পুখুৰীটোৰ মাজতে আছে, তাতো কৰিলোঁ মই সেৱা। এয়া চাওক, আৰু এয়া পুখুৰীটো বাহিৰলৈ আহিলোঁ। এইটো বাহিৰৰ পৰিৱেশ, ধুনীয়াকৈ এয়া দেখুৱাইছোঁ আপোনালোকক। এয়া চাওক, পুখুৰীটোৰ সৈতে বাহিৰৰ পৰিৱেশটো চাওক, কি ধুনীয়া পুখুৰী। সঁচাই ভাল লাগিল গৈ, বতৰটোও ঠাণ্ডা আছিল সেইদিনা। এয়া শিৱ মূৰ্তিজনা বহুত ধুনীয়াকৈ সজাই মেলি থোৱা আছে। আৰু প্ৰসাদ দিবলৈ যিহেতু অকণমান সময় আছে, সেয়ে আমি ভাবিলোঁ অকণমান এইফালে ধুনীয়াকৈ ঘূৰিলোঁ, ফটোও উঠিলোঁ, ধুনীয়াকৈ সেৱাও কৰিলোঁ। কৰি বাহিৰত ঘূৰি আছোঁ। অলপ পিছতে প্ৰসাদ দিব আৰু ভিতৰলৈ যাম। চাই থাককচোন আৰু কি কৰোঁ। এয়া আহি এতিয়া ভিতৰত আমি বহি আছোঁ। প্ৰসাদ বিলালেই, প্ৰসাদ খাই লওঁ। প্ৰসাদ বিলাই আছে। আজি মানুহ বহুত বেছি নাই যদিও আছে, ভালেই লাগিছে বাৰু। আৰু এয়া ল'ৰাই প্ৰসাদ খাই আছে, ময়ো খাই আছোঁ। এতিয়া ভোগ দিব প্ৰসাদ খাই হ'লে। ভোগকণো একে খায়েই যাম বুলি ভাবিছোঁ, আহিছোঁ যেতিয়া। চাওক, ধুনীয়াকৈ ল'ৰাই খাই আছে। আৰু এয়া ভোগ দিলে। এতিয়া এয়া ভোগ খাই মেলি আমি ঘৰ যাম আৰু। এয়া আমি আহি এতিয়া ঘৰ পালোহি। গতিকে মন্দিৰৰ পৰা আহিলোঁ,
ঘৰ পালোহি এতিয়া আৰু বহুত ভাল লাগিলে। আজি বহুত বছৰৰ মূৰত হালেশ্বৰ দেৱালয়ত এনেকৈ ভোগ খালোঁ, প্ৰসাদ খালোঁ। আচলতে আমাৰ ভোগ দিয়াও নহয়, খোৱাও নহয়, শৰাইভাগ দিয়া হয়, গুচি আহোঁ। এনেকৈ বহি থকাও নহয়। আজি ধুনীয়াকৈ বহি মেলি প্ৰসাদ খালোঁ, ভোগ খালোঁ। সঁচাই বহুত ভাল লাগিল। আজি দিনটো বহুত ভালকৈয়ে গ'ল। হাজবেণ্ডৰ বাৰ্থডে বুলিয়েই মনটো ভাল লাগিছে। গতিকে সেয়াই আৰু আজি ইমানখিনিয়ে আছিলে। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।